ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত প্ৰেছ মিট দিবলৈ ওলাইছোঁ। আৰু আজিৰ এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি মাত্ৰ চিৰাং জিলাই নহয়, গোটেই অসমব্যাপী গোটেই ভাৰতব্যাপী এই ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী চলি আছে, বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন চলি আছে। তো আমিও চিৰাং জিলা হিচাপত প্ৰেছ মিট দিবলৈ ওলাইছোঁ। তো প্ৰথম কথা হ'ল যে কিছুদিন মূৰে মূৰে এই যে গেছৰ মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে আজিলৈকে ইমান গণতান্ত্ৰিক আন্দোলন প্ৰতিবাদ হোৱাৰ পিছতো তাৰ কোনো হাল সলনি হোৱা নাই। ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈয়ে আছে। আজি কংগ্ৰেছ চৰকাৰ থাকোঁতে মনমোহন সিং যেতিয়া আছিলে, লাষ্ট সময়ত 400 টকা ৰন্ধন গেছৰ ভেলু আছিলে, আৰু সেই 400 টকাৰ পৰা আজি এই 8 বছৰৰ ভিতৰত 1200 টকাত আহি গ'ল। কিন্তু অতি পৰিতাপৰ বিষয় যে এই আম আদমি পাৰ্টিৰ বাহিৰে আজি ভাৰতবৰ্ষত কোনো ৰাজনৈতিক দলে ইয়াৰ প্ৰতিবাদ কৰিবলৈ আমি দেখা নাই। অতি দুখৰ বিষয় এইটো যে একমাত্ৰ আম আদমি পাৰ্টিয়ে বিজেপিৰ এই স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধত, বিজেপিৰ এই গুণ্ডামী নীতিৰ বিৰুদ্ধত, বিজেপিৰ এই মানে মূল্যবৃদ্ধিৰ বিৰুদ্ধত আম আদমি পাৰ্টিয়ে বাটত আহি গণতান্ত্ৰিক পদ্ধতিৰে বৃহত্তৰ আন্দোলন কৰি আছে। তো আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে অতি শীঘ্ৰে গেছৰ মূল্য বৃদ্ধি ৰোধ কৰে, আৰু গেছৰ মূল্য বৃদ্ধিৰ লগতে যিমান মানে বস্তু বাহিনী আছে, যিমান মানুহৰ লাগতিয়াল বস্তু আছে, খাদ্যদ্ৰব্যৰ পৰা আৰম্ভ কৰি সকলো বস্তুৰ যাতে ইয়াৰ মূল্য বৃদ্ধিটো ৰোধ কৰে। আৰু কৃষকৰ যি বস্তু বাহিনী আছে ইয়াৰ যাতে মূল্য বৃদ্ধি কৰে। আজি কৃষকৰ কোনো বস্তুৰ দাম নাই, কিন্তু কৃষকে যিটো কিনি খাব লগা হৈছে সেইটোৰ অতিমাত্ৰা বৃদ্ধি হৈ আছে। কৃষকে বিক্ৰী কৰিব লগা বস্তুৰ কোনো দাম নাই মাৰ্কেটত। তো কৃষকৰ বস্তুৰ দাম বৃদ্ধি কৰিব লাগে, আৰু কৃষকে কিনি খোৱা বস্তুৰ দাম কমাব লাগে। এইটো আমাৰ দাবী আছে। আমি এইটোৰ কাৰণে লাগাতাৰ আন্দোলন কৰি যাম। আমি চৰকাৰক সকীয়াই দিছোঁ যাতে চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা কৰে। বিহিত ব্যৱস্থা নকৰিলে আমাৰ আন্দোলন চলি থাকিব। আমি কোনো পদ্ধতি বহি নাথাকোঁ। আম আদমি পাৰ্টি বহি থকা পাৰ্টি নহয়। আম আদমি পাৰ্টি জনসাধাৰণৰ কাৰণে আন্দোলন কৰি যাব। দ্বিতীয়টো কথা হ'ল যে এই যে মানে শোষণৰ নামত শাসনৰ নামত শোষণ কৰি আছে এই চৰকাৰে। এই শাসনৰ নামত শোষণটো বন্ধ কৰিব লাগিব। এইটো আমি আগতেও কৈছোঁ, কেইবাবাৰো কৈছোঁ যে শাসনৰ নামত যে বিজেপি শোষণ কৰি আছে ইয়াৰ বিৰুদ্ধতো আম আদমি পাৰ্টি আন্দোলন চলাই যাব। হয়, আমি আজি SDO অফিচত আমি স্মাৰকলিপি দিবলৈ ওলাইছোঁ, আমি দিম। এইখিনিয়ে আমাৰ ক'বলগীয়া আজি। ধন্যবাদ।